হেল্ল' বন্ধুসকল, এনেকুৱা লাগিছে, ধুনীয়া লাগিছেনে? বিয়া খাবলৈ ওলাইছে, তুলনি বিয়া। এইখন গাঁৱত হয়তো এয়া লাষ্ট বিয়া নেকি? তাকে ধুনীয়া লাগিছেনে বাৰু অকণমান? কমেণ্টত জনাব দেই, ধুনীয়া লাগিছেনে? দেখিবলৈ বেয়াই বাৰু, বান্দৰী অকণমান ৰং পেইণ্ট কৰি সুন্দৰী হৈ লওঁ। তাকে কেনেকুৱা লাগে বাৰু? মানুহটোৱে পচন্দে নকৰে, কিন্তু বেলেগে কৰে বিয়াঘৰত নাপাম দেই, পিটিকে ডাঙৰ ষ্টাইলত। তেখেত আহিব নোৱাৰিলে মই অকলে আহিছোঁ বিয়া খাবলৈ। তাতে শনিবাৰ বিয়া আমাৰ পোৱালীয়ে থ'বলৈ আহিছে, বাইচান্স দেৰি হ'লে মোক নিবলৈ। এনেই বাহানা ইয়াত কোনো মোক থ'বলৈ অহা নাই, এনেই আহিছে মোৰ লগত। বাকীটো আপোনালোকক নকলেও বুজি পাব, হয় নহয় বাৰু কওকচোন? বিয়াৰ পেণ্ডেল সোমাই যায় বাইদেউ ভালে চব বহি আছে, ইফালে তেখেত বহিছে। এয়া পালোহি, এই অকণমান মেকআপ কৰোঁতে টাইম লাগিছে। থেংক ইউ থেংক ইউ। এনেকৈ আসন পালে আৰু বেলেগ কিবা লাগে নি ন? আমাৰ কইনা এইগৰাকী টিকলি মাইনা, আৰু এইজনী আমাৰ বেটি বুলি কয়, আৰু আমাৰ এইজনী পকী বাইদেউৰ জীয়েক। আমি পিছত চিনাকি কৰি দিম বাৰু দেই। আমাৰ কইনা এইগৰাকী টিকলি মাইনা, আৰু এইজনী আমাৰ বেটি বুলি কয়, আৰু আমাৰ এইজনী পকী বাইদেউৰ জীয়েক। আমি পিছত চিনাকি কৰি দিম বাৰু দেই। তোমাৰ ছোৱালী বুলি গম পাইহে আহিছোঁ দেই, নহ'লে নাহিলোৱে একদম স্পেচিয়েল অকলে বহাইছে দেখিছেনে? আৰু এইটো ভাতৰ গামলাটো দিয়ে, এইখিনি মোৰ কাৰণে আনিছে গোটেইখিনি। এইখিনি মোৰ কাৰণে আনিছা ন? গোটেইখিনি হয় নাই? ঠিক আছে দিয়া। চলি আছে দেই।